Welcome to Bikul Hussain YouTube channel. Hello viewers, মই বিকুল হুছেইন আৰু আপোনালোকে চাই আছে বিকুল হুছেইন নামৰ YouTube channel. নতুন ভিডিঅ' পাবলৈ প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰক লগতে নটিফিকেশন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিয়ক। আজি মই ক'বলৈ ওলাইছো যে ইউটিউবত ভিডিঅ' চোৱাৰ সময়ত কেনেকৈ ডাটা পেক অৰ্থাৎ নেটপেকৰ ব্যৱহাৰ অৰ্থাৎ খৰচ কমাব। ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকক। সো এতিয়া ভিডিঅ'টো আৰম্ভ। মানুহে যেতিয়া অনলাইনত ভিডিঅ' চায় বা চিনেমা চায় গান শুনে তেতিয়া তেওঁলোকৰ এটাই চিন্তা যে কেনেকৈ ডাটা পেক অৰ্থাৎ নেটপেকৰ খৰচ কমাব পৰা যাব। সেয়া গুগলতে হওক বা ইউটিউবতে হওক বা আন কোনো ছ'চিয়েল মিডিয়াতে হওক। সেই উদ্দেশ্যে মই ক'বলৈ লৈছোঁ যে ইউটিউবত ভিডিঅ' চোৱাৰ সময়ত কিদৰে অলপকৈ অৰ্থাৎ কমকৈ ডাটা পেক অৰ্থাৎ নেটপেক ব্যৱহাৰ কৰিব। ভিডিঅ'টো আগলৈ চাই থাকক। মই ইউটিউবখন অ'পেন কৰি আজিৰ এই ছেটিংটো দেখুৱাই আছোঁ। ভিডিঅ'টো আগলৈ চাই থাকক। আপুনি যেতিয়া ইউটিউবত ভিডিঅ' চাব এই ছেটিংটো কৰি ল'ব তেতিয়া আপোনাৰ নেটপেকটো অতি কমকৈ ব্যৱহাৰ হ'ব বা যদি আপুনি বেছি ক্লিয়াৰলি দেখিবলৈ বিচাৰে তেতিয়া আপোনাৰ নেটপেক বেছিকৈ ইউজ হ'ব। মই ওপৰত প্ৰথম ভিডিঅ'টো ক্লিক কৰিলোঁ আৰু ইয়াত আপুনি দেখিবলৈ পাইছে থ্ৰী ডট অপশ্যনটো মই ইয়াত ক্লিক কৰিলোঁ আৰু ইয়াত দেখিবলৈ পাইছে তলত ৰিপোৰ্ট কোৱালিটি প্লেবেক স্পীড নৰ্মেল ৱাচ এণ্ড ভিআৰ হেল্থ এণ্ড ফিডবেক। ইয়াত কেইবাটা অপশ্যন দেখিবলৈ পাইছে। আপুনি ছেটিং চিম্বলৰ দৰে আছে লগতে কোৱালিটি বুলি লিখা আছে ইয়াত ক্লিক কৰক। ইয়াত দেখিবলৈ পাব অটো বুলি আছে 240 পিক্সেল, তাৰ তলতো আছে 240 পিক্সেল, 360 পিক্সেল, 480 পিক্সেল, 720 পিক্সেল। ইয়াত নেটৱৰ্কটো বৰ্তমান মিডিয়াম স্পীডত আছে। সেয়ে ই বেছিকেইটা অপশ্যন দেখুওৱা নাই। কেতিয়াবা এইটো 1000ৰ বেছি হয় আৰু কেতিয়াবা 144 পিক্সেলতো আহি যায় আটাইতকৈ লয়েষ্ট যিটো। আপুনি যদি কমকৈ নেটপেক ব্যৱহাৰ কৰিব বিচাৰে তেনেহ'লে 144 পিক্সেলত চাব পাৰে। মোৰ ইয়াত বৰ্তমান 144 পিক্সেলটো শ্ব' কৰা নাই মানে ইয়াৰ নেটৱৰ্কটো বৰ্তমান মিডিয়াম স্পীডত চলি আছে। আপোনাৰ অঞ্চলৰ নেটৱৰ্ক স্পীডৰ ওপৰত ভিত্তি কৰি এইটো স্পীড দেখুৱাব বা ভিডিঅ'ৰ ক্লিয়াৰ ভালকৈ পাব। তো আজি এইটোৱে আছিল আজিৰ এই ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক, বন্ধুসকললৈ ফেচবুক হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিয়ক। আজিলৈ এইখিনিয়ে।